নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আছাম অল ইন ওৱান সলিউশ্যন। আজি আপোনালোকক মই দেখাম কি খেতি কেনেকৈ বান্দৰে নষ্ট কৰে আৰু তাৰ উপায়টো কি বান্দৰ নোসোমাবলৈ মই আপোনাক জনাই দিছোঁ। এইটো হৈছে আপোনাৰ বন্ধাকবি, এজন খেতিয়ক দাদা। আৰু আপোনালোকে চাইছে বন্ধাকবি কেনেকৈ খায় বান্দৰে। যদি ইমান মেহনত কৰি দুটকা এটা নাপায় মানুহে কেনেকৈ কৰি খাব হয়। গতিকেলৈ এওঁলোকে কি কৰিছে, এতিয়া নেট লগাইছে। এইটো নেট হৈছে, এইটো চাইছে, এইটো নেট হয়। আৰু তেওঁলোকে কৈছে এইটো 400 টকা কেজি বুলি। যিমান ডোখৰ খেতি আছে গোটেইখিনি লগোৱা হৈছে। এইটো বস্তুটো লগালে, নেটটো লগালে ইয়াত বান্দৰটো ফচিটো নাযায়, কিন্তু এই ভিতৰলৈ সোমাবলৈ তাৰ সাহস নহয়। আৰু আমাৰ এইটো জেগাত বান্দৰ প্ৰায় আহে আৰু বিশেষভাৱে আপোনাৰ 15টা 20টা সোমাই খেতি নষ্ট কৰে। আৰু গতিকেলৈ যদি বান্দৰৰ পৰা ৰক্ষা পাবলৈ হয় তেনেহ'লে এইটো ছিষ্টেমটো মোক ভাল লাগিলে। আৰু এওঁলোকক মই সুধিছোঁ, দাদা এইটো এতিয়া লগোৱাৰ পৰা আপোনাৰ বান্দৰ সোমাইছেনে নাই ইয়াত? বৰ্তমান লগোৱা পাছত বান্দৰটো সোমোৱা নাই, হয়। দেখি পিনে ভয় কৰিছে নাই, কেইদিন অহাই নাই। অঁ, তাতে লগাই পিনে ভাল পাইছোঁ বাৰু। ছাগলীকেইটাও কুকুৰাকেইটা পটককৈ নাহে। অঁ, বৰ্তমান এতিয়া বাৰীৰ ভিতৰতো তেনেকৈ সোমোৱা নাই আৰু নহ'লে ছাগলীও দিগদাৰ, বান্দৰো দিগদাৰ। অঁ, হয় হয়। এতিয়া বৰ্তমান চাগে বান্দৰে চাইছে নেকি দূৰৰ পৰা কি লগালে এইখন। অঁ, হ'লেও এই কেইদিন হৈছে বান্দৰটো ওচৰত আহি চাপি পোৱা নাই মানে। আচ্ছা আচ্ছা। এতিয়া কি হয় ৰিজেনটো এতিয়া অলপ দিন পাছতে গম পাম। এতিয়া বৰ্তমানটো বান্দৰ সোমোৱা নাই। বান্দৰ সোমোৱা নাই, আহিছে মানে দূৰৰ পৰা চাইছে। অঁ, মানে কি লগাইছে বোলে, ভিতৰত সোমোৱা নাই। অঁ, এইটো আপোনাৰ এই নেটটো কিমান পৰিলে? এই কেজি 400 টকা কৰি লৈ আনিছোঁ। বস্তুটো কিন্তু বহুত হেভি না, এইটো হেভি বস্তুটো। 30 টকাৰ পৰা আনিছোঁ। এতিয়া হ'লচেলাৰে দামে ল'লে নেকি আৰু কমে লৈছে সেইকেইটা নাজানো। মুঠতে 400 টকা কৰি লৈছে আৰু। কিমান কেজি আনিলে আপুনি? এই টোটেলি এইটো 1.5 বিঘামান হ'ব। ইয়াৰ টোটেলি 10 কেজি লাগিলে আৰু। 10 কেজি ন? 10 কেজি আৰু আপুনি বেঙেনা চেঙেনা লগোৱা আছে। এই বেছিভাগে বেঙেনাৰ কাৰণে লৈ অনা হৈছে। নহ'লে বান্দৰৰ বেঙেনাৰ কাৰণে বহুত বিখ্যাত মানে। বেঙেনা দেখিলে বান্দৰ মানে খাবলৈ পুৰা মানে। এইজন দাদাজনে এইটো কি লগাই আছে মাজত? এইটো মাজে মাজে এতিয়া দাংবডি লগাই দিছোঁ। যাতে এইটো বন্ধাকবি শেষ হওঁতে দাংবডি তৈয়াৰী হৈ যায়। তাৰে মানে ইটো পাছত সিটো মানে একেৰাহে কৰি আৰু খেতিটো হৈ থাকে, যাতে সেইটো লগাইছোঁ। হয় হয়, এইটো বন্ধাকবিটো ছিঙি শেষ হোৱাৰ পাছত এইটো দাংবডি হৈ যাব ন? এতিয়া বন্ধাকবি হৈ গৈছে। এতিয়া এইটো সপ্তাহ দিনৰ পৰা এইটো কাটিব ধৰিব লাগিব আৰু। হয় হয়, বৰষুণ যাক পাইছে আৰু পটককৈ হ'ব আৰু। হয় হয়, এই বৰষুণ নোপোৱাৰ কাৰণে এতিয়া দেৰি হ'ল। নহ'লে ইমান দিনটো শেষে হৈ গৈছিলে। এই বছৰটো বৰষুণ মানে নিশ্চয় কম, তাৰ কাৰণে অলপ খেতিটো বেয়া হৈছে। এই আগত লগোৱা নাছিলোঁ, মাজে মাজে বান্দৰে খাই পেলালে আৰু ইমান পাতল হৈ গৈছে আৰু। এইবিলাক বান্দৰে খাইছে ন? বান্দৰ খাই মানে গছকেইটা উঘালি লৈ গৈছে আৰু। ইয়াত মাজে মাজে গছ নাই, লগাইছোঁ, ঘনকৈ লগাইছিলোঁ আৰু পিছত বান্দৰে দিগদাৰ দিয়াৰ কাৰণে মাজে মাজে দেখিছে উঘালি লৈ গৈছে। ইয়াত গছ নাই, কিছুমান গছ নাই, বান্দৰে উখলি লৈ যায় খাবলৈ। গতিকেলৈ ইমানে মই জনাইছোঁ আপোনালোকক। যদি বান্দৰ আপোনাৰ জেগাত বান্দৰ আছে, আপুনি য'ত থাকে আপোনাৰ মানে বাৰীত বা বান্দৰে অসুবিধা কৰিছে, এনেকুৱা নেট লগালে বান্দৰটো নোসোমায় বুলি মই শুনিছিলোঁ। কিন্তু দাদাজনৰ লগত এতিয়া স্পষ্টকৈ আমি জানিব পাৰিছোঁ যে বান্দৰ এতিয়ালৈকে সোমোৱা নাই। কুকুৰা ছাগলী বা এইবিলাক বস্তু নোসোমায় আৰু বস্তুটো ভাল। আৰু টকাও বেছি নহয়, 4000 টকাত আপোনাৰ প্ৰায় 1.5 বিঘামান কভাৰ হৈ যায়। গতিকেলৈ মই ইমানে জনালোঁ আৰু আপোনালোকক ভিডিঅ'টো কেনেকৈ লাগিলে আপোনালোকে জনাব। গতিকেলৈ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।